চলিছে চাওক আমাৰ কথাখিনি স্পষ্ট চৰকাৰে আমাৰ কথা সঁহাৰি দিয়ে না আমি গম পাইছোঁ কিন্তু সঁহাৰি যিমানে নিদিব গণতন্ত্ৰৰ শক্তিশালী আহিলা প্ৰতিবাদৰ কাৰ্যসূচীৰ জৰিয়তে আমাৰ কথাখিনি কৈ যাম প্ৰমোদ বড়ো ডাঙৰীয়াই BTC চিফ হোৱাৰ আগতে আমাক প্ৰতিশ্ৰুতি দিছিল যদি BTC তেওঁ চৰকাৰ গঠন কৰে 2 মাহৰ ভিতৰত প্ৰত্যেকজন মানুহকে ভূমিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিব 1.5 বছৰ পাৰ এতিয়ালৈকে ভূমি পট্টা ক'ত আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে স্পষ্টকৈ প্ৰমোদ বড়ো ডাঙৰীয়াক নিজৰ কথা মনত পেলাই দিব কৈ খুজিছোঁ আৰু এটা কথা ABM ক'ব বিচাৰিছোঁ যে BTCৰ প্ৰত্যেকটো ভূমিপট্টা আইনৰ ভূমিহীন পৰিয়ালক ভূমিপট্টা দিয়াৰ ব্যৱস্থা কৰক আজিৰ তাৰিখত তেওঁলোকে কয় শান্তি আহিছে BTCত কিন্তু BTCত যিবিলাক চুক্তিৰ জৰিয়তে BSc BTC BTR গঠন কৰা হ'ল এই চুক্তিবিলাক যিবিলাক কাৰ্যৰ জৰিয়তে আজিৰ তাৰিখত ইয়াত গঠন হৈছিলে সেইখিনি সময়ত যিবিলাক ৰক্তপাতজনিত ঘটনা সংঘটিত হৈছিল এই BTC অঞ্চলত যিবিলাক আজিৰ তাৰিখত হাজাৰ হাজাৰ সংখ্যালঘু মানুহে শৰণাৰ্থী শিবিৰত বসবাস কৰি আছে সেই শৰণাৰ্থীসকল পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক তৃতীয় কথাটো আমি ক'ব বিচাৰিছোঁ আজিৰ তাৰিখত এই BTC অঞ্চলত তথা অসমত যি দ্বিবতাৰৰ নামত বিদেশী নামত যি অন্যায় অত্যাচাৰ চলিছে এই ব্যৱস্থা বন্ধ হ'ব লাগে আৰু প্ৰধান কথা বিষয়টোৱে আমি উত্থাপন কৰিব বিচাৰিছোঁ যে BTCত যিখিনি মানুহ বিশেষকৈ সংখ্যালঘু মানুহ জীয়াই আছে এই মানুহখিনি কোনো বেলেগ ঠাইৰ পৰা ইয়াত বসবাস কৰা নাই এই মানুহখিনি এই অঞ্চলত ভূমিপুত্ৰ মানুহ এই অঞ্চলত যুগ বছৰ ধৰি বসবাস কৰি আছে আৰু এই মানুহখিনিক চৰকাৰে প্ৰত্যেকবাৰ সময়তে 17 বছৰ হাগ্ৰামা মহিলাৰে ঠগিলে আৰু 1.5 বছৰ পাৰ হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া আমাক ঠগিব বিচাৰিছে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে BTCত মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড গঠন কৰিব কি হ'ল মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড প্ৰমোদ বড়ো ডাঙৰীয়া আপোনাক আমি প্ৰশ্ন কৰিছোঁ ABM মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড গঠনৰ কথা কি হ'ল আজিলৈকে আপুনি ডাঙৰ কথা কয় ভাষণত মিঠা কথাবিলাক ভাল লাগে কিন্তু মিঠা কথাবিলাক প্ৰকৃত অৰ্থত কামত ৰূপায়ণ নহয় এইবিলাক কথা কিন্তু টেঙা হৈ পৰে আৰু আমি বুজিবলৈ পাইছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি ইমান দিন BTCৰ বিশেষকৈ সংখ্যালঘু মুছলমানসকলৰ সন্মুখত টেঙা আমে বিক্ৰী কৰি থাকিলে আমাৰ কথা স্পষ্ট আমি BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ ভূমিৰ অধিকাৰ বিচাৰিছোঁ শৰণাৰ্থীসকলৰ ক্ষতিপূৰণ বিচাৰিছোঁ পুনৰ সংস্থাপন বিচাৰিছোঁ তদুপৰি আজিৰ কাৰ্যসূচীৰ জৰিয়তে এটা কথা আমি বিতংকৈ দাঙি ধৰিব বিচাৰিছোঁ যে বৰ্তমান অসমত চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থা বিভিন্ন দল সংগঠনে NRC ৰিভেৰিফিকেশ্যনক লৈ বিভিন্ন কথা কৈছে ABM কথা স্পষ্ট মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত অসমত 2019 চনৰ 31 আগষ্ট তাৰিখে চূড়ান্ত NRC প্ৰকাশ পাইছে ভাৰত চৰকাৰৰ গৃহ বিভাগ বিদেশ মন্ত্ৰালয়ে ইতিমধ্যে বিবৃতি দি স্পষ্টভাৱে কৈছে যে এইখন চূড়ান্ত NRC কাৰণ ফ্ৰী এণ্ড ফেয়াৰ NRC কিন্তু আজিৰ তাৰিখত চৰকাৰে বিশেষকৈ ইয়াত একমাত্ৰ মুছলমানৰ নাম সোমোৱাৰ কাৰণে তেওঁলোকে কৈছে ইয়াত বোলে বাংলাদেশী নাম অন্তৰ্ভুক্ত হৈছে আমি সদৌ অসম ছাত্ৰ সন্থাক ABM প্ৰশ্ন কৰিছোঁ যে কোনজন বাংলাদেশী নাম চূড়ান্ত NRCত অন্তৰ্ভুক্ত হৈছে আপোনালোকে দেখুৱাই দিয়ক তেওঁৰ ওপৰত কি ব্যৱস্থা ল'ব লাগে আমি আমাৰ জৰিয়তে ব্যৱস্থা আপোনালোকক গতাই দিম তেওঁলোকেতো দেখুৱাই দিব পৰা নাই তেওঁলোকে কল্পনাৰ এটা কাল্পনিক সংখ্যা এটা মাথাত লৈ ঘূৰি ফুৰিছিল যে অমুকত ইমান কোটি বাংলাদেশী আছে আৰু সেই সংখ্যাটো ইয়াত নোলোৱাৰ কাৰণে তেওঁলোকে আজিৰ তাৰিখত অপব্যাখ্যা কৰি কৈছে যে NRCখন ত্ৰুটিপূৰ্ণ NRC এইখনক পুনৰ ৰিভেৰিফিকেশ্যন হ'ব লাগে ABM কথা স্পষ্ট ABM NRC ৰিভেৰিফিকেশ্যন আৰু মানি নলয় আমি কাগজ আৰু নেদেখুৱাওঁ স্পষ্ট কথা যদি কাগজ দেখুৱাবলৈ চৰকাৰে হেঁচা দিয়ে কৰ্তৃপক্ষই হেঁচা দিয়ে আজি আন্দোলন এই চিৰাং জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত শান্তিপূৰ্ণভাৱে হৈছে পৰৱৰ্তী আন্দোলন চিৰাং জিলাৰ ৰাজপথত গোটেই অসমৰ ৰাজপথত ABM NRCৰ এই ৰিভেৰিফিকেশ্যনৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন কৰিবলৈ আমি প্ৰস্তুত হৈছোঁ জনগণ প্ৰস্তুত হৈছে হাজাৰ জনতাৰ শ্লোগান এই চিৰাং জিলা অসমৰ ৰাজপথত কিনি ওলাব আপোনাৰ সন্তান GNM বা ANM নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ চেম কলেজ অফ নাৰ্ছিঙে 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰে যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022